हेलो फ्रेंड्स पुनर এটা মই Asusৰ ল্যাপটপ লৈ আহিছো যোনটো VivoBook হয় VivoBook সিৰিজৰ ভিতৰত উলিয়াইছে যোনটো মডেল নম্বৰ হৈছে X505ZA যোনটো মই আগতে আনবক্সিং কৰিছো এটা গেমিং ল্যাপটপ বাজেট ফ্ৰেন্ডলি গেমিং ল্যাপটপ যোনটোৰ বিষয়ে আপুনি জানে চাগে বা মোৰ আগৰ ভিডিওটো যদি চোৱা নাই মই ওপৰ লিংকত ভিডিওটো দিম হেতু চাব তেতিয়া গম পাব যে ইয়াৰ বিষয়ে কি কেনেকুৱা হয় গোল্ড কালাৰ মই আগত যোনটো মই আনবক্সিং কৰিছো এটা গোল্ড কালাৰ আৰু এতিয়া যোনটো আনবক্সিং কৰিম মই গ্ৰে কালাৰ ইয়াত মই দেখুৱাম আজি এই ভিডিওটো মই দেখুৱাম অকল কালাৰটো আৰু লুকছৰ ওপৰত আপুনি গোল্ড কালাৰটো ভাল লাগিব নে গ্ৰে কালাৰটো ভাল লাগিব এইটো এটা গ্ৰে কালাৰৰ হয় এইটো কথাটোহে মই দেখাম আৰু মই ইয়াত মোৰ ভিডিওবোৰত মই আসলে আপোনাক লুকছৰ বিষয়ে আৰু মোৰ নিজৰ অপিনিয়ন মই কেনেকুৱা পাইছো এইটো কথাহে মই আসলে মোৰ ভিডিওবোৰত মই কওঁ আৰু আপোনালোকে সদায় ল্যাপটপটো ওচৰৰ পৰা চাই বা অলপ চলাইহে গম পাব যে আসলি ফিল আপোনাৰ সঁচাকৈ পাৰফেক্ট হ'বনে আপোনাৰ কাৰণে এইখিনি কথা আপুনি নিজে এবাৰ গৈ চাই ল'ব দোকানৰ অনলাইনৰ অৰ্ডাৰ দিলে কি হৈ যায় কেতিয়াবা ডেমেজ পাৰ্ট আহিব পাৰে বা কেতিয়াবা ভিডিওত দেখা নিচিনা নাথাকিব পাৰে সেইকাৰণে অফলাইনত ল'লে আপুনি চাই চিতি ল'ব পাৰিব এবাৰ আপুনি কিবৰ্ডখনে কেনেকুৱা বা আপোনাৰ ডিসপ্লেখনে কেনেকুৱা ধুনীয়াকৈ চাই মিল ল'ব পাৰে অনলাইনত কেতিয়াবা ল'লে আপুনি ঠগ খোৱা বা অকণ জঞ্জাট হোৱাৰ চান্স বেছি কিন্তু অফলাইনত ল'লে তেনেকুৱা কোনো নাথাকে এক বছৰৰ কাৰণে ওৱাৰেণ্টি থাকে সফটৱেৰ সাপোৰ্ট দোকানীয়ে দিয়ে বা যোনখন দোকানৰ পৰা আপুনি ল'ব ডিলাৰে আপোনাক সম্পূৰ্ণ সাপোৰ্ট দিব আৰু সাৰ্ভিস চেণ্টাৰ য'তে ত'তে আছে বা অন সাইট ওৱাৰেণ্টিও থাকে এইবোৰটো আপুনি ল'ব পাৰে এইবোৰটো আপুনি সাৰ্ভিসৰ ফায়দা উঠাব পাৰে আজি এইটো VivoBook মই আনবক্সিং কৰিম যোনটো আপোনাৰ গ্ৰে কালাৰ হয় দেখিবলৈ খুবেই বঢ়িয়া হয় ইয়াত আটাইতকৈ মজা কথা M.2 স্লট আছে যোনটো আপোনাৰ SSD লগাব পাৰিব আৰু এক্সপেন্ডেবল টু RAM আপোনাৰ এক্সপেন্ডেবল টু আপোনাৰ 8GB 8GB দুখন লগাব পাৰিব মানে 16GB লৈ লগাব পাৰিব আৰু Ryzen 5ৰ লগত আহে যোনটো একদম গেমৰ কাৰণে ভাল বুলি কয় বহুত বেছি হাই গেমিং কৰিব নোৱাৰিলেও আপুনি মিনিমাম যোনটো যিবোৰ থাকে ধৰক আইজে নহয় যিবোৰ আপোনাৰ গ্ৰাফিক্স কাৰ্ড ওৰিয়েন্টেড গেম থাকে এইবোৰ বহুত ভাল ধৰণে ইয়াত খেলিব পাৰি যদিও কম দাম আৰু কিন্তু ইয়াৰ ষ্টাইলিশ বহুত ভাল ইয়াৰ লুকছ বহুত ভাল ইয়াৰ ওজন বহুত কম আহক এতিয়া আনবক্সিং কৰব বস্তুটো নকৰো দেৰি হৈ যাব নহলে ভিডিওটো বহুত দীঘলীয়া হ'ব আনবক্সিং কৰ ফ্ৰেন্ডছ আনবক্সিং কৰাৰ আগতে মোৰ যদি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি লওক কাৰণ কেলে মই এনেকুৱা গেজেট আনবক্সিং কৰি থাকো যিবোৰ ভিডিও চাই থাকিব হলে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ফ্ৰেন্ডছ এটো আনবক্সিং কৰো এতিয়া আনবক্সিং কৰিবলৈ ইয়াত সিল থাকে ধুনীয়াকৈ খুলি ল'ব গ্ৰে কালাৰ ল্যাপটপ যোনটো বহুতে স্লিম 1.6 কেজি অনলি এখন কাপোৰ লগত আহে যাতে এইটো ইয়াত টাচ হৈ থাকে ইয়াৰ কি গিটাৰ ইয়াত ওপৰত আপোনাৰ ইয়াত দাগ নবহে মই ইয়াৰ বিষয়ে আজি প্ৰ এণ্ড কনছ গোটেইখিনি কম আপুনি ভিডিওটো শেষলৈকে চাব এই ল্যাপটপটোৰ বিষয়ে মই বেছি কথা নকওঁ অকল লুকছে দেখাবলৈ আহিছোঁ কেনেকুৱা হ'ব গ্ৰে কালাৰত আপোনাৰ ভিতৰৰ পিনে হোৱাইট সিলভাৰ দিছে অলপ গ্ৰে কালাৰ আছে সিলভাৰ বেছিও লাগিছে টাচ পেড একে ইয়াত ফিংগাৰপ্ৰিন্ট নাই Ryzen 5 প্ৰসেসৰ 1TB হাৰ্ড ডিস্ক 4GB 8GB RAM প্লাস 8GB এক্সপান্ডেবল কৰিব পাৰি ওপৰত এইটো ৱেবকেম লাগি আছে মাইক আছে ডাবল মাইক গোটেইখিনি ভালে সাইডৰ পিনে চাও আৰু এইটো চাৰ্জাৰ এইবোৰ আপোনাৰ ল্যান পোৰ্ট HDMI USB টাইপ C পোৰ্ট খুব ধুনীয়া এইটো সাইডে আছে আপোনাৰ ইয়াত DVD ৰাইটাৰ নাথাকে এইটো USB দুটা আৰু SD স্লট 3.5 হেডফোন জ্যাক আৰু লক গোটেইখিনি সেম একে আগৰ মোৰ ভিডিওটো এবাৰ চাই ল'ব আপোনালোকে মোৰ ইয়াৰ বিষয়ে যদি আপুনি ইমান বিশেষ নাজানে মই আজি ইয়াৰ প্ৰ'জ এণ্ড কনছৰ বিষয়ে কথা পাতিম মই প্ৰথমতে ইয়াৰ ডিসএডভান্টেজখিনি কথা কওঁ ইয়াৰ ডিসপ্লেখন ইমান খাস নহয় এই ডিসপ্লেখন আপুনি যদি এংগেল ভিউটো এনেকৈ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ইয়াৰ যোনটো ভিউইং এংগেলটো বেয়া হৈ যায় আপুনি ভালকৈ দেখি নাপায় সেইটো এটা মোৰ বেয়া লাগিলে আৰু ডিসপ্লে কোৱালিটি ইমান ভাল নহয় আপোনাৰ অকণমান আপুনি 108GB ফুল HD যোনবোৰ লেন'ভত আহে যোনবোৰ আপোনাৰ 144 হাৰ্টজ বা 300 বা 250 নিটছৰ আহে যিবোৰ স্ক্ৰীন আহে এইবোৰ নিচিনা নহয় কাৰণ কেলে মই আৰু এটা কথা কৈ থৈছোঁ কাৰণ কেলে স্ক্ৰীনখন ইমানটো দিবই কাৰণ কেলে এইটো দাম অনলি 40,000ৰ পৰা 42 43 এনেকুৱা হয় কাৰণ কেলে ইমান কম দামত আৰু ইয়াত Ryzen 5 যোনটো প্ৰসেসৰ লগাই দিয়া আছে Vega 8 গ্ৰাফিক্স আছে যে এইটো কাৰণে ইয়াৰ ৰেটটো অলপ যদিও মধ্যমীয়া কিন্তু ইয়াত ডিসপ্লে যদি আপোনাৰ বহুত ভাল কোৱালিটি দিবল হয় এটো বহুত বেছি হৈ যাব 50ৰ ওপৰত গুচি যাব Lenovo আপুনি যদি এনেকুৱা ল্যাপটপ ল'বলৈ যায় এইটো প্ৰসেসৰ আৰু এইটো গ্ৰাফিক্স বহুত বেছি দাম হৈ যায় আৰু এটা কথা মই ইয়াত বেয়া পালো যোনটো এই কিবৰ্ডখন যেতিয়া এনেকৈ জপাই দিয়াৰ পিছত ইয়াৰ কি গিটা ইয়াত লাগি যায় টাচ হৈ যায় টাচ হ'লে কি অলপ ঘাঁ হৈ যায় আপোনাৰ এমাহ বা দুমাহ তিনিমাহ ইউজ কৰাৰ পিছত ইয়াত একদম স্পষ্টকৈ ওলাই যাব যে কি গিটা ইয়াত লাগি ইয়াত দাগ বহিছে সেইকাৰণে আপুনি যেতিয়া এইটো এনেকুৱা ল্যাপটপ ল'ব সেইটো এটা ডাঙৰ কথা নহয় ফ্ৰেন্ডছ এইটো এটা লোৱাৰ পিছত আপুনি ইয়াত স্ক্ৰীন প্ৰটেক্টৰ এখন যদি ইয়াত লগালে আপোনাৰ প্ৰবলেম সলভ বুলি কৈ ধৰি ল'ব পাৰি আৰু মই বেলেগ বিশেষ ইমান নাই পোৱা গৰম অকমান হয় হেতুটো হ'বই কাৰণ কেলে বহুত চেপেটা ল্যাপটপ হয় ভেন্টিলেশনৰ ইমান ডাঙৰ নহয়
আপুনি এটা কথা মন কৰিব, ইয়াত ভেণ্টিলেশ্যন গ্ৰিলখন দেখিছে ইমান ডাঙৰ, কিন্তু ইমান ডাঙৰ নহয়, এইডোখৰহে অকল বতাহ ওলোৱা সময় ফেনখনৰ কাৰণে দিছে, এইখিনি এনেই দিছে। কিন্তু এইখিনিও যদি আপোনাৰ গ্ৰিলটো সঁচাকৈ দি দিয়াহেঁতেন, দিখাৱা নকৰা হ'লহেঁতেন, এইটো সঁচাকৈ ইমান গৰমো নহ'লহেঁতেন। বহুত বেছি গৰম নহয় ফ্ৰেণ্ডছ, এইটো ঠিকেই হয়। আৰু বেটাৰী বেকআপ যদিও কোম্পানীয়ে কয় 6 ঘণ্টা 8 ঘণ্টা, কিন্তু আপুনি বেটাৰী বেকআপ ইমান নাপাব। কিন্তু ইয়াত যদি SSD লগায়, মই একদম ডেফিনেটলি ক'ব পাৰিম যে 6 বা 6.5 ঘণ্টা আপুনি বেটাৰী বেকআপ পাব, যদিহে আপুনি ইয়াত SSD লগায়। ছিংগল SSD, আপুনি মেকানিকেল হাৰ্ড ডিস্ক যোনখন থাকে 1 TB, সেইখন আঁতৰাই দিব লাগিব। যদি আপুনি SSD লগালে তেনেহ'লে ইমানটো পাব। আৰু হাৰ্ড ৱৰ্ক পূৰা গেমিং কৰিলে 3 ঘণ্টা 4 ঘণ্টা বেটাৰী বেকআপ পাব। বাকী অভাৰঅল লুকছ বহুতেই ধুনীয়া। লেপটপটোৰ গ্ৰে কালাৰত আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আৰু চাৰ্জিং, বেটাৰীটো 3 চেল বেটাৰী হয়। আৰু লেপটপটো কেনেকুৱা লাগিলে আপুনি জনাব। গ্ৰে কালাৰত আপোনাৰ পচন্দ হ'ল নেকি, বা আপোনাৰ আছে নেকি এনেকুৱা এই কালাৰৰ লেপটপ, মোক আপুনি জনাব। আৰু কমেণ্টত জনাব যে কেনেকুৱা হয়, কি হয়, গোটেইখিনি কথা ভাল হ'লেও বেয়া হ'লেও জনাব। ফ্ৰেণ্ডছ, মোৰ এই ভিডিঅ'বোৰে যদি আপোনাক অকণমানো সহায় কৰে, তেতিয়াহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব। কাৰণ কেলৈ মই ছাবস্ক্ৰাইব কৰি ল'লে মানে মই যিবোৰ ভিডিঅ' দিওঁ, এইবোৰ আপোনালোকৰ ন'টিফিকেশ্যন সোনকালে পায়, আৰু ময়ো বহুত প্ৰেৰণা পাওঁ আপোনালোকৰ নতুন ভিডিঅ' বনাবলৈ। আপোনালোকে সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজিলৈ এৰিছোঁ। নেক্সট এটা ভাল ভিডিঅ'ত, বহুত ভাল ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই বহুত ব্লগছ দিম পিছলৈ। মই এতিয়া IT বেছি বস্তু দি থাকোঁ, লেপটপ ডেস্কটপ। মই পিছলৈ আপোনাৰ আৰু তেনেকুৱা ধৰণৰ লেপটপ গেজেট, বহুত ভাল গেজেট আনবক্সিং। ইয়াৰ ভিতৰত মই Asusৰ এতিয়া মই আনিম অলপ কেইদিনমানৰ পিছত ZenBook আৰু ROG, এইকেইটা মই লেপটপ আনবক্সিং কৰিম। আৰু Lenovoত আনিম মই Yoga চিৰিজৰ যিবোৰ লেপটপ আছে, এইবোৰ আনিম। ডেলৰ যোনবোৰ হাই এণ্ডৰ হয় লেপটপ, এইবোৰ আনিম। আপোনালোকে এইবোৰ চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ একাউণ্টলৈ যায়। থেংক ইউ গাইজ, অন্য এটা ভাল ভিডিঅ'ত লগ পোৱাৰ আশাৰে। থেংক ইউ, বাই বাই, জয় আই অসম।